এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ ভালেই। আপোনালোকৰ খবৰ কেনেকুৱা জনাব। মানে ভাত পানী খাই বৈ আজৰি হৈ কাম বনবিলাক কৰি শুনক, মানে আজি যিহেতু স্কুল আজি বন্ধ মেডাম মেফিৰ কাৰণে, তাকে মানে এক্সামো পাইছেহি। ফেব্ৰুৱাৰীৰ পৰাই হ'ব, খালি কেই তাৰিখৰ পৰা হ'ব সেইটো কোৱা নাই। তাকে বোলো তাক অকণমান দেখুৱাই দিওঁ কিবাকিবি, সেইবুলি মানে কিতাপখন উলিয়াবলৈ বুলি কৈছিলোঁ। তাকে আকৌ সি মানে দুই এটা এনেকৈ কবিতা আবৃত্তিও কৰে। তাকে বোলো আপোনালোককো অকণমান দেখুৱাই দিওঁ সিনো কেনেকৈ কবিতা আবৃত্তি কৰে। আৰু যদি মানে কিবা এটা ভুলো হয় আপোনালোকে শুধৰাই দিব, যিহেতু সৰু ল'ৰা, ইমান ভালকৈ নাজানে বাৰু। স্কুলত কিবাকিবি প্ৰগ্ৰেম পাতিলে মানে তেনেকৈ গায়, নোগোৱা নহয়। সেয়ে আপোনালোককো অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ, চাব দেই। এইফালে শুনাই ভৰি হাত ধুই চোলা পিন্ধিছে, মানে গৰম কাপোৰ এটা পিন্ধি ল'বলৈ কৈছোঁ, যিহেতু বতৰটো একদম ঠাণ্ডা। তাকে গাটো ধুৱাম বুলি ভাবিছিলোঁ, মানে সেই বোলো বতৰটো ঠাণ্ডা, সেইকাৰণে নালাগে ধুব। ভৰি হাতবোৰকে মানে ধুই আহিলে। তাকে এতিয়া চুলিখিনি ফনিয়াই লোৱা, চুলিকেইটা ফনিয়াই লোৱা। সেয়াই আৰু স্কুল বন্ধ যে, তাকে আৰু মানে ইটি কৰি আছে। খেলিলে আছে বাৰু, লগৰ ল'ৰা ছোৱালী দুটামান আছেই, সিহঁতৰ খেলি আছে। তাৰ খেলি ভাগৰ লাগিলে, কিমাননো খেলিব, ৰাতিপুৱাৰ পৰা খেলিয়ে আছে। আহা কৈ বোলে লাজ কৰিছা নি? নাই কোৱা। এতিয়া কবিতা আবৃত্তি কৰি ধুনীয়াকৈ শুনাবানে? শুনাবা? শুনাম। আপোনালোকে চাব দেই বুলি কৈ দিয়া আকৌ। আপোনালোকে চাব দেই, ভুল ভ্ৰান্তি হ'লে দেখুৱাই দিব। ক্ষমা কৰি দিব আৰু ভুলটো শুধৰাই দিব, হয়নে? তাকে আমাৰ ল'ৰাটোৱে এতিয়া গাব, আপোনালোকে চাব দেই। নমস্কাৰ। আজি আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম কবি নিৰ্মলপ্ৰভা বৰদলৈ। ৰদালিয়ে ৰ'দ দে, কুঁৱলী বঢ়ি উৱলি যাওক ৰদালি ৰ'দ দে। আমাৰ কপনি ককাৰ কেকনি, নহ'লে নমৰে যে। ভৰি ঠক ঠক, হাত ঠক ঠক, আঙুলি হেঙেটা পৰা। মনটো তেনেই চেঁচা পানী যেন, জাৰতেই গোট মাৰা। ককাৰ কঁকাল তাহ মাৰিছে কনকনীয়া জাৰত। আইতাৰ আঙুলি উখহি পৰিছে জাৰ বতৰ বিষত। হেৰেঙা গোহালিত ঠেৰেঙা লাগিছে দামৰি পোৱালিকিটা। ৰ'দ নোপোৱালৈকে কেঁকৰি থাকিব মেকুৰী পোৱালি দুটা। 9 বাজি ঘড়ীয়ে ক'লে স্কুল যাবলৈ হ'ল। বেলি বাইদেউ ওলোৱাৰ বেগত আমালৈ বেলি হ'ল। তুমি ওলালেই আদৰি আনিম, আঁৰি গাঁঠি দিম জাৰিত। বহিবলৈ দিম চামৰ পিয়া, সজাই থৈছোঁ কালত। ৰদালি তোমাৰ হাঁহিতে মাৰা, ৰ'দময় হওক ধাৰা। জাৰৰ ভেঁপুৱা ৰণৰ এৰা, গুচক আমাৰ পৰা। ধন্যবাদ।